বাইদেউ আৰু হাতিচৰা কাইটা বাইদেউ, বিশিষ্ট অতিথি ইনচৰ সন্মানীয় সঞ্চালক শ্ৰীযুত গিৰিশ চেতিয়া মহোদয়, অসমীয়া সাহিত্য বিভাগৰ প্ৰতিষ্ঠাপক সদস্য তথা গদ্যনাটৰ সন্মানীয় সভানেত্ৰী সম্পাদক প্ৰমুখ্যে সন্মানীয় সদস্যসকল, ভেটিয়াখোৱা গাঁৱৰ ৰাইজ তথা আদৰণি সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদস্য, আপোনালোক সকলোলৈকে অসমীয়া সাহিত্য সভাৰ এই প্ৰথম যি অনুষ্ঠান, এই অনুষ্ঠানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকৰ নিজৰ অনুষ্ঠানটিৰ বৰ্ষপূৰ্তি অনুষ্ঠিত কৰিবলৈ আহি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পদৰ্শনেৰে পবিত্ৰ হোৱা, পুৱা গধূলি হৰিনামেৰে মুখৰিত হৈ থকা এই ঢেকীয়াখোৱা গাঁৱত আপোনালোক সকলোকে ইয়াতে উপস্থিত হৈছেহি। ময়ো এই গাঁৱৰে এগৰাকী বাসিন্দা হৈ আপোনালোকক উমান আদৰণি জনাইছোঁ। আমি নাজানো আপোনালোকে আমাৰ গাঁৱলৈ আহি কি অনুভৱ কৰিছে, কিন্তু আমি আশা কৰিম আপোনালোকে ইয়াৰ পৰা এক সুন্দৰ অনুভৱ আৰু অভিজ্ঞতা গ্ৰহণ কৰি নিজৰ নিজৰ স্থানলৈ উভতি যাব। আপোনালোকে সকলোৱে জানে ঢেকীয়াখোৱা গাঁৱত মহাপুৰুষ মাধৱদেৱ আহি নিজ হাতেৰে বন্তি প্ৰজ্বলন কৰি ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰি গৈছে। আৰু এই বৰনামঘৰৰ পবিত্ৰ অক্ষয় বন্তিৰ তলত ঢেকীয়াখোৱা গাঁৱে স্বমহিমাৰে অসমত নিজৰ নাম সাহিত্য সাংস্কৃতিক জগতত অনৰ্থলেও উজ্জ্বলাবলৈ সক্ষম হৈছে। আপোনালোক সকলোৱে জানে অসম সাহিত্য সভাৰ দুজনকৈ সভাপতি এই ঢেকীয়াখোৱা গাঁৱৰ পৰাই হৈছিল। বকুল বনাৰ পদ্মশ্ৰী আনন্দ চন্দ্ৰ বৰুৱা আৰু জ্ঞানপীঠ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কবি সমালোচক নলিনীধৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ কথাও আপোনালোকে জানে। আপোনালোকে আজি যেনেধৰণে আমাৰ গাঁৱলৈ আহি ঢেকীয়াখোৱা গাঁৱলৈ আহি আপোনালোকৰ বৰ্ষপূৰ্তি অনুষ্ঠানটি অনুষ্ঠিত কৰি আমাৰ গাঁওখনক আৰু এটি মাত্ৰা প্ৰদান কৰিছে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে 1935 চনত আমাৰ গাঁৱৰে এজন স্বাধীনতা সেনানী, অসমৰ এজন প্ৰখ্যাত স্বাধীনতা সেনানী স্বৰ্গীয় শশীধৰ মলীয়া বৰুৱাদেৱৰ নেতৃত্বত আমাৰ গাঁৱতে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অসম ৰাজ্যিক অধিৱেশনখনি অনুষ্ঠিত হৈছিল। আৰু সেই সভাখন হৈছিল আমাৰ আপোনালোকে আহোঁতে যিখন পকা দলং পাই আহিছে, পকা দলংখন পাৰ হৈ আহিয়ে সোঁহাতে যিখন প্ৰাথমিক বিদ্যালয় আছে, ৰোহিণী হাতী বৰুৱা প্ৰাথমিক বিদ্যালয়, সেই প্ৰাথমিক বিদ্যালয়খনৰে পথাৰখনতে ৰোহিণী ক্ষেত্ৰ নামেৰে সেই অধিৱেশনখন অনুষ্ঠিত হৈছিল। সেই অধিৱেশনখনৰ পাছত আমাৰ ঢেকীয়াখোৱাৰ নাম স্বাধীনতা আন্দোলনৰ যিখন নিৰ্দিষ্ট হৈ আছে, আমি আশা কৰিম আজি আপোনালোকৰ সাহিত্য সভাৰ যি অনুষ্ঠান, এই অনুষ্ঠানেও সাহিত্যৰ ইতিহাসত ঢেকীয়াখোৱাৰ আৰু এবাৰ নামটো সন্নিৱিষ্ট হৈ থাকিব। আমি আজি সঁচাকৈ গৌৰৱান্বিত, মোৰ সোঁহাতে কাষতে বহি থকা মৰাণৰ ব্ৰহ্মা শ্ৰদ্ধাৰ দাদাজনী আছিল আপোনালোকৰ এই অনুষ্ঠানৰ প্ৰথম অভিজ্ঞতা। তেখেতৰ পৰা মই এইখিনি জানিব পাৰিলোঁ। গতিকে তেখেতক আপোনালোক সকলোৰে সহযোগত এই অনুষ্ঠানলৈ আহি আজি যি দ্বিতীয় বছৰত ভৰি দিছেহি, ইয়াৰ পৰা আমি এটা কথাই বুজিব পাৰিছোঁ যে আপোনালোকৰ সুনেতৃত্ব আৰু সুপৰিচালনাত এই অনুষ্ঠানটিয়ে দুটাকৈ বছৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজন ব্যক্তিক লৈ আপোনালোকে আগবাঢ়ি গৈছে। অনুষ্ঠান
জন্ম দিয়াটো বৰ বিশেষ ডাঙৰ কথা নহয় বুলি আমি প্ৰায় সকলোৱে অনুভৱ কৰোঁ। কিন্তু এই অনুষ্ঠানটিক লালন পালন কৰি সমদৃষ্টিৰে সকলোৱে গ্ৰহণ কৰি সকলোকে এক লক্ষ্যৰ দিশে আগুৱাই লৈ যাব পৰাটো কিন্তু নেতৃত্বৰ এটা মহান গুণ। আৰু আপোনালোকৰ এই সবল নেতৃত্ব আছে বাবে আপোনালোকৰ এই অনুষ্ঠানটিয়ে আজি সুন্দৰভাৱে আপোনালোক সকলো সমবেত কৰিবলৈ সক্ষম হৈছে। আৰু সাহিত্যৰ যি ধাৰা, এই ধাৰা আপোনালোকৰ মই ব্যক্তিগতভাৱে কাকো বিশেষভাৱে নাজানো যদিও মই যি দুই একৰ লগত কথা পাতিলোঁ বা যি দুই একৰ বিষয়ে মই জানিলোঁ তাৰ পৰা অনুভৱ কৰিছোঁ আপোনালোক একোজন সুদক্ষ সুনিপুণ একোজন কবি সাহিত্যিক আৰু সাংস্কৃতিক কৰ্মী। খুব ভাল লাগিছে আপোনালোক সকলোকে আমি লগ পাই, কাৰণ আপোনালোকে সকলোৱে জানে যে সমাজ পৰিৱৰ্তনৰ এক আহিলা ৰূপে সাহিত্যই বিশেষ ভূমিকা পালন কৰি আহিছে। আমাৰ সাহিত্য সৃষ্টিত সমসাময়িক সমাজখনৰ সমসাময়িক বাস্তৱতা স্বীকাৰ কৰি সাহিত্য ৰচনা কৰিলে সেই সাহিত্যই কিন্তু সমাজ পৰিৱৰ্তন কৰে। আৰু সমাজ পৰিৱৰ্তনৰ বাবে বিভিন্ন অস্ত্ৰৰ লগতে সাহিত্যই অতি শক্তিশালী অস্ত্ৰ। সাহিত্যক প্ৰতিৰোধ কৰিব পাৰে। সাহিত্যৰ মাধ্যমৰ জৰিয়তে আমি মনৰ ভাৱ প্ৰকাশ কৰি আমি ইজনৰ পৰা সিজনলৈ আমি শুভ বাৰ্তাবোৰ হৃদয়ৰ পৰা হৃদয়লৈ আমি একেবাৰে অৱধাৰিতভাৱে আমি লৈ যাব পাৰোঁ। আৰু সেয়ে হয়তো আপোনালোকৰ অনুষ্ঠানটিৰ নাম যি অসমীয়া সাহিত্যৰ সুবাস, এই সুবাস শব্দটোৱে আমাক বৰ আকৃষ্ট কৰিছে। কাৰণ সুবাস আমাৰ সকলোৱে হৃদয়ৰ পৰা হৃদয়লৈ যেতিয়া প্ৰবাহিত হ'ব তেতিয়াই আমাৰ সাহিত্যই আমাৰ সমাজৰ বাবে এটি নতুন বাৰ্তা কঢ়িয়াই আনিব বুলি আমি আশা কৰিব পাৰোঁ। আপোনালোকৰ এই সন্মুখত গৈ আচলতে মই বহুত কিবা ক'ব পাৰিম বুলি মোৰ দৃষ্টতা এইকাৰণে নাই, মই বিশেষভাৱে সাহিত্যৰ মানুহ নহয়। আমি সাহিত্যৰ লগত জড়িত অনুষ্ঠানৰ সংগঠক হিচাপেহে কেতিয়াবা কাৰোবাক ক'ৰবাত সহায় কৰি আহিছোঁ। সাহিত্য ৰচনা বা সাহিত্যৰ সৃষ্টিত আমাক হয়তো ক'ৰবাত ভগৱানে কৃপণালি কৰিলে। আমি নিজৰ চৰ্চাৰ অভাৱ, সেইকাৰণে আমি এই ক্ষেত্ৰত কিছু পিছপৰা, তথাপিও ভাল পাওঁ। সাহিত্য পঢ়ি ভাল পাওঁ, সাহিত্য কৰা মানুহক ভাল পাওঁ, সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থকা মানুহক ভাল পাওঁ। সঁচা অৰ্থত ক'বলৈ গ'লে আমি মানুহক ভাল পোৱা এটা সংগঠনৰ সদস্য। আমাৰ সন্মানীয় সঞ্চালক বীৰেন চেতিয়া ডাঙৰীয়া আছে। বিশেষভাৱে মই এই স্বেচ্ছাসেৱী অনুষ্ঠানৰ এগৰাকী কৰ্মী। মই মহিলাসকলৰ সৈতে কাম কৰি আহিছোঁ। আজি প্ৰায় 19 বছৰ ধৰি মই একেটা স্বেচ্ছাসেৱী অনুষ্ঠানতে মই মোৰ সেৱা ৰাইজৰ হৈ আগবঢ়াই আহিছোঁ। আৰু এই সেৱা আগবঢ়াবলৈ যাওঁতে আমি অসম ভাৰত তথা ভাৰতৰ বাহিৰৰো দুই এক ব্যক্তিৰ লগত পৰিচিত হ'ব পাৰিছোঁ। আৰু তাৰ পাছত আমি আমাৰ যি মানুহৰ প্ৰতি অনুভৱ, সেই অনুভৱটো কিঞ্চিত মানুহ আমি অনুভৱ কৰিব পাৰোঁ। মানুহক ভাল পোৱাৰ এখন হৃদয় আমাৰ আছে বুলি বুকুত হাত থৈ ক'ব পাৰোঁ যে মানুহক মই সঁচাকৈ ভাল পাওঁ। সেয়ে বৰ বিশেষ কিবা কথা ক'বলৈ যাম বুলি মই ভবা নাই। সফলতা মহলাকৈ মই কথাকেইটা ক'লোঁ, কিন্তু যিহেতু সাহিত্যৰ অনুষ্ঠান মোৰ মনতো ফুললৈ আছিল আজি 2 অক্টোবৰ। কি কাকতলীয়া সংযোগ মই নাজানো, যোৱা 2 অক্টোবৰৰ নিশা মোৰ এটা অনুভৱ হৈছিল। সেই অনুভৱটো মই লিখিছিলোঁ, কিন্তু এতিয়াও মই শিৰোনাম দিব পৰা নাই, কাৰণ মই কবিতা লিখিব নাজানো। গতিকে এতিয়াও মই এইটো অকবিতা বুলিয়ে ক'ব বিচাৰিছোঁ। মই মাত্ৰ মোৰ অনুভৱটো বাদহে কৰিব বিচাৰিছোঁ। মই হেনো
থাকা খোজ কাঢ়োঁতে ভুগু মৃত্যুটো মাত ওলাওঁতে ভুগুত থাকা খোজ কাঢ়োঁতে ভুগু নুভুগু মাত ওলাওঁতে আয়ে পিতায়ে শিকাইছিল ডাঙৰকৈ নাহাঁহিবি টপ টপকৈ খোজ নাকাঢ়িবি তই লক্ষী ছোৱালী দেহৰ ভাঁজবোৰে পাহি নেৰে ঘূৰিয়ে গ'লে আমলখি অমৰা বিচাৰি নোলাবি তই যে লক্ষী ছোৱালী চাৰিদিন চুকত ভৰাই লঘোণে ৰাখি পাত দিলে মোক ভোক লাগিলেও খাই নলৈ আগতীয়াকৈ ভোক লাগিলেও খাই নলৈ আগতীয়াকৈ বোৱাৰী বোৱাতে উঠি বাঁহী কাজ কৰি গোসাঁই সেৱা কৰি লবি পুৱাৰ জলপান সকলোকে দিহে নিজৰ ফিৰি লবি ভাগত নপৰিলেও ঠেক নধৰিবি ডাঙৰকৈ নকবি একো পাহৰি নাযাবিও তই যে লক্ষী বোৱাৰী সকলোৱে কয় মই হেনো বৰ ভাল মুখৰ মাত নাই সহনশীলা লক্ষী বোৱাৰী হাইনা লক্ষী কিন্তু মই লক্ষী আধা ভোগে আধা দুপৰীৰে ধন্যবাদ আৰু আজি সভাখন শুভ